গুৱাহাটী মণিপুৰ বস্তিত অৱস্থিত এটি মন্দিৰ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ আৰু এই মন্দিৰভাগ প্ৰতিষ্ঠা কৰিছিল স্বৰ্গীয় অমোল ৰবি সিংহই আৰু এই মন্দিৰভাগত প্ৰাক্তন ৰাজ্যপাল জানকী বল্লভ পাটনায়ক আহি গৈছে বুলি ইতিমধ্যে আমাক মন্দিৰৰ এগৰাকী বিষয়ববীয়াই জানিবলৈ দিছে। কেমেৰা পাৰ্চন সৌৰভক মই অনুৰোধ জনাম মন্দিৰভাগীৰ সবিশেষ দৃশ্যাৱলী দেখুৱাবৰ বাবে। বৰ্তমান মণিপুৰী বস্তিস্থিত ইয়াত জগন্নাথ মন্দিৰত আৰু জগন্নাথ মন্দিৰৰ যি এই সুন্দৰ পৰিৱেশ, এই সুন্দৰ পৰিৱেশ আমি দেখুৱাৰ আগতে আমি ইয়াৰ বিষয়ববীয়াৰ লগত কথা পাতিব বিচাৰিছোঁ এই মন্দিৰটো সম্পৰ্কে। গতিকে এই মন্দিৰৰ বিশেষত্ব সম্পৰ্কে আপুনি কি ক'ব? মোৰ নাম মোহন শ্ৰী, মই এই মন্দিৰৰ সাধাৰণ সম্পাদক। আমাৰ মন্দিৰটো স্থাপিত হৈছে 1903 চনত। 1903 চনৰ পৰা স্থাপিত হোৱাৰ পিছত আমি যিটো জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা উদযাপন কৰা হয়, তাৰপাছত আমাৰ এই জন্মাষ্টমী, দুৰ্গা পূজাও কৰোঁ আৰু হোলী, আমাৰ যিটো হিন্দু ধৰ্মৰ যিটো এইকেইটা ফাংচন আছে আমি চব প্ৰগ্ৰামবিলাক কৰি যাওঁ। মন্দিৰটো কিমান চনত স্থাপন কৰা হৈছে? মন্দিৰটোতো 1903 চনত স্থাপন কৰা হৈছে। পাঁচ ফ্ল'ৰ হৈ গ'ল। আগতে আমি গ্ৰাউণ্ড ফ্ল'ৰত আছিলোঁ। গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা চৰকাৰে যেতিয়া আমাৰ ৰাস্তাৰ কাৰণে ৰাস্তাটো বহল কৰাৰ কাৰণে মন্দিৰটো সৰু হৈ গ'ল। সৰু হোৱাৰ পাছতো উপায় নাপায় আমি ওপৰত আপষ্টেয়াৰ লৈ আহিছোঁ। মন্দিৰটো কেনেকুৱা ধৰণে নিৰ্মাণ কিবা সপোনত দেখুৱাইছিল তেনেকুৱা কিবা? একচুৱেলি আমাৰ মন্দিৰটো ৰবি সিং গাঁওবুঢ়া বুলি এজন যে এই ব্যক্তি এজন আপোনালোকে ফটো দেখা পালে, তেখেতৰে নিজৰে এটা এইটো আছিলে, মন্দিৰ আছিলে। আমাক তাৰমানে তেখেতে আমাৰ এই মাটিডোখৰ আৰু এই জগন্নাথ মন্দিৰ যিটো মূৰ্তিটো তেখেতে আমাক দান দিছে। তাৰপাছত দান দিয়াৰ পাছত আমি মন্দিৰটো পুৰণা মন্দিৰ, গতিকে আমি গভৰ্ণমেণ্টৰ যিটো ৰেজিষ্ট্ৰেশ্যন 1972-73 আমি ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ। আমাৰ তাৰ পৰা আমাৰ যিটো কমিটি এটা গঠন কৰা হ'ল, জগন্নাথবাৰী মণিপুৰী জগন্নাথবাৰী সেৱা সমিতি বুলি এটা কমিটি গঠন কৰা হ'ল। তাৰমানে পুৰণা মন্দিৰ, তেখেতে আমাৰ এই মাটিডোখৰ আৰু যিটো তেখেতসকলে যিটো পূজা পাতল কৰি থকাৰ মূৰ্তি আমাক গোটেইখিনি আমাক দান দিছে। মানে 1903 চন বুলি কৈছে, 114 বছৰ হ'ল। 14 বছৰ হ'ল। এনেকুৱা ধৰণৰ উৎসৱ এনে পালন কৰা হয়, বিশেষ উৎসৱ আমাৰ ৰথ যাত্ৰা, মেইনলি ৰথ যাত্ৰা আমি উদযাপন কৰোঁ। আমি ৰথত জগন্নাথ মহাপ্ৰভুক বহাই আমি পৰিক্ৰমা কৰোঁ, গোটেই গুৱাহাটী ঘূৰাওঁ আৰু ঘৰে ঘৰে গৈ কিনে পূজা অৰ্চনা কৰি আহোঁ। আহাৰ মাহততো জগন্নাথ মহাপ্ৰভুৱে নিজে ওলাই গৈ কিনে চবক ভক্তবিলাকক আশীৰ্বাদ দিব যায়। সেইটোৱে। ঠিকে আছে, ধন্যবাদ। কেমেৰা পাৰ্চন সৌৰভৰ সহযোগত মই কল্পজ্যোতি শইকীয়া, মোৰ ফ্লাই।